হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছা। বন্ধুসকল, অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী উপাসনা প্ৰিয়মৰ আছে এটা ভাল খবৰ। গতিকে উপাসনা প্ৰিয়মৰ কিনো ভাল খবৰ আছে এই বিষয়ে জানিবলৈ আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰিব লাগিব। তেন্তে বলক দেৰি নকৰি আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, উপাসনা প্ৰিয়মৰ এখন নতুন ধাৰাবাহিক আহি আছে আৰু সেই ধাৰাবাহিকখনৰ নাম হৈছে জীৱন নদীৰ ঢৌ। বন্ধুসকল, এই ধাৰাবাহিকখন অহা 20 জুনৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 9 বজাত ৰং চেনেলত সম্প্ৰচাৰিত হ'ব। বন্ধুসকল, এই ধাৰাবাহিকখনৰ পৰিচালক হৈছে কল্পজ্যোতি দাস। আপোনালোকে বাৰু উপাসনা প্ৰিয়মৰ অভিনয় চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাবচোন। লগতে এই ধাৰাবাহিকখন উপভোগ কৰিবলৈ আপোনালোক কিমান আগ্ৰহী এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে নতুন নতুন এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।